Hello everyone, মই Sikhagogoi পুনৰবাৰ আপোনালোকৰ কাৰণে লৈ আহিছো এটি নতুন ভিডিঅ'টো পিছে 19 ফেব্ৰুৱাৰী দিনাখনে কৰা ভিডিঅ' আজিহে আপলোড কৰিবলৈ সময় পাইছিলো পিছে ইটো কৰি থাকোতে ইফাল কৰি থাকোতে আকৌ স্কুলটো থাকে নহয় একদিন তাতে আকৌ ছোৱালীৰ এক্সামো চলি আছে তাইৰ লগত লাগি থাকোতে পঢ়া শুনা এইবিলাক কৰি থাকোতে মেলোতে ভিডিঅ' সমূহ এডিট কৰিবলৈ থাকিয়ে যায় আৰু তেনেকে থাওতে মানে আজি ইমান দিনৰ পিছত সেই দিনাখনে হৈ যোৱা বাৰ্থডেৰ ভিডিঅ'টো আজিহে আপলোড কৰিব পাৰিছো পিছে বাৰ্থডে মোৰ নহয় দেই মানে আমাৰ ঘৰৰ কাষতে থকা বৌ এজনীৰ বাৰ্থডে লগতে তাইৰ ছোৱালীৰ বাৰ্থডে একেদিনাখনে মানে দুগৰাকীৰ বাৰ্থডে আছিলে আৰু তাতে গৈ এয়া অকণমান বেলুন ফুলোৱাত সহায় কৰি আছো বাকি ভিতৰৰ কামবিলাক বেলেগ মানুহে কৰি আছে আৰু মই বাহিৰতে তাহাত লগত মানে পোৱালিখিনিৰ লগতে আৰু এনেই বেলুন চেলুন ফুলাই টাইমটো পাছ কৰি আছিলো তাৰ পিছতে আকৌ বেলুনটো ফুলাই থাকোতে মানে বেলেগে ফুলাই থকা বেলুন এটা হঠাতে ফুটি গ'ল আৰু মোৰ ৰিয়েকচনটো আপোনালোকে চাব পাৰে দেখিলেনে ইমানেই বেছি ভয় খাই গ'লো যেনিবা ওচৰতে ক'ৰবাত বমহে ফুটিছে বাকি যিয়ে হওক আজিৰ বাৰ্থডে স্পেশাল মানে আছিলে গাহৰি তাৰ পিছত আৰু আছিলে মাছ আৰু কিবা কিবি এনেকৈ আছিলে আৰু সেইখিনি পিছে ভিডিঅ' কৰা নহ'ল যিহেতু মানে নিজৰ ঘৰত হ'লে একদম খুচৰি চব দেখাই দিব পৰা যায় কিন্তু আনৰ ঘৰত অকণমান লাজো লাগে দিয়কচোন তেনেকৈ সেইখিনি দেখাবলৈ নহ'ল পিছে কেক কটা দৃশ্যটোকে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ লগতে আকৌ কেকৰ লগত পায়স আৰু এনেকৈ চাহ তাহ কিবা কিবি দিয়া হৈছিলে সেইখিনিকে আগবঢ়াই দিছোঁ তেন্তে বলকচোন দেৰি নকৰি সেইখিনিকে চাওঁগৈ हैप्पी बर्थडे करे जल्दी हैप्पी बर्थडे करे বনিবা বুলি ফটোকে চাই থাকিব আপোনালোকক আকৌ ৰুমটোৰ ফাইনেল লুকটো দেখাবলৈ পাহৰিয়ে গৈছিলোঁ নহয় ভাবিলোঁ ফাইনেল লুকটো এবাৰ দেখুৱাই দিওঁ আৰু এইটো ইমান দেৰিৰ পৰা অথনিৰ পৰা সজাই ফাইনেলি ৰুমটো হ'লগৈ আৰু তাৰপিছত এয়া আমাৰ বাৰ্থডে গাৰ্ল আৰু তাৰপিছতে মই আৰু য'তে গ'লে ফটো নামাৰাকৈ থাকিব নোৱাৰোৱেই সেইকাৰণে দুকপিমান ফটো উঠি ল'লোঁ তাৰপিছত আৰু ফটো চটো উঠি মেলি টিকলাখিনিক ভাত চাত দি থকা হৈছে আৰুনো কি কৰিম সেইকাৰণে ভাবিলোঁ অকণমান বাহিৰতে গৈ আৰু অলপ ষ্টাইল দিওঁগৈ মানে অকণমান ৰিলচ চিলচ বনাই লওঁ আৰু সদায়তো এনেকৈ শাৰী মেখেলা চাদৰ পিন্ধি থকা নহয়েই কেতিয়াবা পিন্ধা হয় আৰু নিজকে ইমানেই বেছি ধুনীয়া দেখি পাওঁ মানে ফটো নামাৰিলে কিবা আধৰুৱা যেন লাগে সেইটো কাৰণে য'তে মানে গ'লেই মই ফটো মাৰোৱেই মানে সেইটো এটা হবি টাইপৰ হৈ গৈছে মোৰ এতিয়া ফটো মৰা ৰিলচ বনোৱা কিবা ভাল লাগে আৰু নিজকে চাই ভাল লাগে বেলেগে ভাল দেখক বা নেদেখক মই কিন্তু নিজকে চাই ইমানেই বেছি ধুনীয়া দেখোঁ আপোনালোকে পিছে বেয়াকৈ নাভাবিব দেই মানে এনেই ভাল লাগে দিয়কচোন বেলেগে কিবা ভাল পায় নাপায় নাজানো কিন্তু মই নিজকে বহুত বেছি ভাল পাওঁ আৰু তাৰপিছতে চাওকচোন এফালে বাহিৰলৈ আহি কি কৰি আছোঁ দেখিছেনে জোলনা খেলাত ব্যস্ত হৈ আছোঁ সৰু ছোৱালীৰ নিচিনা লাগিছে নি একো সৰু ছোৱালী নহয় দেই পিছে কেতিয়াবা মনে বিচৰা কামবিলাক কৰিব লাগে নহয় জানো আৰু তাকে অকণমান জোলনা চোলনা খেলি আছোঁ পিছে আজিৰ ভিডিঅ'টো ইমানেই দেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কথাখিনি চাগে হয়তো বহুত বেছি খৰকৈ কৈছোঁ নহয় জানো মানে আজিকালি ফেচবুকতো অকণমান শ্বৰ্ট ভিডিঅ'বোৰ দি থাকোঁ যে সেইবিলাকক মানে কথাবিলাক অকণমান স্পীড ক'ব লাগে যিহেতু 30 ছেকেণ্ডৰ ভিডিঅ' মানে সেইখিনি এডিট কৰি মানে এতিয়া অভ্যাস হৈ গৈছে লং ভিডিঅ'টো মানে কওঁতে কথাবোৰ পূৰা স্পীড হ'বলৈ ধৰিছে পিছে ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই কমেণ্ট এটা কৰি দিব বাই